হেল্ল' গাইজ, কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে আৰু মই ভালে আছোঁ। অসমীয়া বোৱাৰী জ্যোৎস্নাৰ অন্য এটা ভিডিঅ'লৈ আপোনাক সকলোকে স্বাগতম জনাইছোঁ। এতিয়া সন্ধিয়া 6 বাজিছে আৰু আজি 31 ডিচেম্বৰ আৰু আজি মোৰ জন্মদিনো, সেইকাৰণে ভাবিলোঁ অকণমান ফুৰি আহোঁগৈ। আৰু আমি নগাঁও নেহেৰুবালি পাৰ্কলৈ আহিছোঁ আৰু এতিয়া ইয়াৰ দৃশ্যটো চাওক আপোনালোকে। এইফালে এনেকুৱা আছে আৰু এতিয়া ভিডিঅ'লৈ যাওঁ, আপোনালোকক লৈ যাওঁ বোলো। হেল্ল' গাইজ, আমি নেহেৰুবালি পাৰ্কত আহিছোঁ। এয়া দাদাৰ পৰা আমি টিকেট ল'লোঁ। দাদা টিকেট কেনেকৈ দিছে? এজনৰ ন? আৰু কোনো টাইম টেবুল নাই, যিমান দেৰি থাকে পাৰে। আৰু কিমান দেৰিলৈকে থাকে মানে এতিয়া খোলা হয়? ৰাতিপুৱা 9টাৰ পৰা গধূলি 9টা, মানে ৰাতি 9টালৈকে। আমাৰ টিকেট লৈ হৈ গ'ল, আমি এতিয়া সোমাইছোঁ। আৰু গাইজ, আজি মই নিজে কওঁ, আজি মোৰ হেপী বাৰ্থডে। চবৰ পৰা মই আশীৰ্বাদ বিচাৰিছোঁ আৰু সেইকাৰণে আজি আমি নেহেৰুবালি পাৰ্কত অকণ ফুৰিবলৈ আহিছোঁ। আৰু লগতে আমাৰ পৰিয়ালটো মানে আমাৰ ফেমিলি মানুহ আহিছে চব, আৰু ভণ্টি আৰু সকলোৱে আহিছে ইয়াতে। আৰু আমাৰ সকলো ফালৰ পৰা আপোনালোকক হেপী নিউ ইয়াৰ, হেপী নিউ ইয়াৰ, হেপী বাৰ্থডে আৰু হেপী নিউ ইয়াৰ। থেংক ইউ। আৰু অহা বছৰত আপোনালোকক সকলোকে মানে আপোনালোকৰ সংসাৰৰ, আপোনালোকৰ জীৱনত সকলো যে ভালে যায়, সুখে শান্তিয়ে যায়। আৰু এই বছৰ যোনে যি মানে মনত যাৰ লগত জিলে সকলো পাহৰি যাওক আৰু নতুন বছৰত সকলোৰে জীৱনটো যেন ভাল হয়, তাৰে কামনা কৰিলোঁ। আৰু আমাৰ নগাঁও পাৰ্কখন চাই লওক আপোনালোকক অকণমান। কেনেকুৱা লাগিছে কৈ এতিয়া? তই ইমান ভয় লাগিছে? আইঅ দেখি ঘূৰি যা, ঘূৰা ঘূৰা। গাছ মই বেক কেমেৰা দি দেখাইছোঁ। মৰ্ণিং মানে 9 বজাৰ পৰা আৰু ৰাতি 9 বজালৈকে খোলা থাকে আৰু দামো বেছি নহয় বাৰু, 20 টকা। হাই হাই হাই, ভালকৈ। আৰু এইফালে আছে দুটা। মুখখনে অহা নাই, কি আহিছে? এইফালে অহা নাই। আহিছে দেখা গৈছে। আৰু এইফালে আছে আৰু এটা বাবু। ভালকৈ অলপ তোমালোক ক'ত পঢ়া? ক'ত পঢ়া? কনচেপ্টত। তুমি ক'ত পঢ়া? ক'ত পঢ়া? ক'ত পঢ়া? মই গুৰুকুলত। তুমি? গুৰুকুলত। কি নাম? শুভম সিংহ বৰা। তোমাৰ নাম? গাইছ, আমাৰ ঘূৰা হৈ গ'ল আৰু এতিয়া আমি যামগৈ ঘৰলৈ। বাবু আহা, কালি আহা। বাবু আহা, এতিয়া ওলাই যাওঁগৈ।
যাওঁ থাকক পাৰ্কৰ পৰা ওলাই আহিলোঁ আৰু এতিয়া ৰাতি খানা আছে তাত গৈ আকৌ লগ পাম আৰু আমি পাৰ্কৰ পৰা আহিলোঁ আহি পাই গ'লোহি ঘৰে পালোঁ আৰু এতিয়া ইয়াত হ'ব আমাৰ খানা আমাৰ খানাৰ যোগাৰ চলি আছে আলু ভাজিছে কি বনাব মাংস দি ন কি মাংস হাঁহ মাংস এই আমাৰ ৰান্ধনি দেই আৰু কি আছে কচু খুৰা মুৰ্গী মাংস নহয় এই মুৰ্গী মাংস আছে এইফালে আছে মাংস মুৰ্গী মাংস হাঁহৰ মাংস আৰু দালি হৈ গ'ল চাগে ন এইখিনি আমাৰ শুকান ভাজি হ'ব আৰু আজি যে পোলাও হ'ব পোলাও চাউল ভাজি আছে চাউল দালি হৈ গ'ল ন কিমান ঠাণ্ডা লাগিছে হে হা কিমান ঠাণ্ডা লাগিছে বেছি লগা নাই অলপ 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 লাগিছে আমাৰ এইফালে চলি আছে মাংস পুৰিছে চাওক সেই বাতিটো দেখাই দিছোঁ আৰু সেইফালে আছে আন্ধাৰ পৰিছে এইখিনি আৰু এইফালে আমাৰ মাংস পৰা মানুহ সেইজন ভাইটি নামটো কৈ দিয়া মোৰ নাম ঋষিকেশ শইকীয়া হয় পঢ়ি আছেনে হয় পঢ়ি আছোঁ কৈ দিয়া মই LLB কৰি আছোঁ বৰ্তমান গুৱাহাটীত JB ল কলেজত আৰু তোমাৰ নামটো অকণ জোৰে ক'বা দেই কাশ্যপ হাজৰিকা পঢ়ি আছে ন ক্লাছ 11 ক'ত পঢ়ি আছা তুমি কেপি মিছা আজি এখন দুয়োটাই পূৰা মাংস খাব লাগিব আৰু বহুত মজা আছে কিন্তু জুই পূৰা জ্বলিছে দেই কি মাংস এইখিনি দিয়া হৈছে হাঁহ মাংস ন এই বনাই আছে খুৰা দিয়ক কিবা কৰিব লাগেনে পাচলি কাটি আছোঁ কৰিব লাগে মই কৰিব লাগে নেকি নালাগে 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 তোমালোক খালি আজি জিৰণি লোৱা আমাক আজি জিৰণি দিছে আৰু গাইজ বহুত নচা হৈ গ'ল আৰু এতিয়া 11 বাজিত ভাতখিনি খাই লওঁ আৰু আহি ইয়াত লৈ লৈছোঁ পোলা দালি ভাজি বনোৱা হৈছে আৰু মুৰ্গী মাংস হাঁহৰ মাংস মাছ কণী আৰু বগা ভাতো বনোৱা হৈছে আৰু মানে ব্ৰইলাৰ পুৰিছিলে সেইখিনি আগতে আমি পিঁয়াজ জলকীয়া নেমু চেপি সেইখিনি খোৱা হৈ গ'ল আৰু আজি গুটি ফুল নাইট মস্তি হ'ব মাংস খাওক হাঁহৰ মাংস নে মুৰ্গী মাংস খাইছে এইবাৰ হাঁহৰ মুখলৈ নিয়ক